নমস্কাৰ বন্ধুসকল, আজি আনটো ষ্টৰী মাজলৈ প্ৰথমে আহিছে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এনে ধৰণৰ ষ্টৰীসমূহ উপভোগ কৰিবলৈ। আমাৰ ঘৰৰ ওচৰৰ এজনী ছোৱালী বৰ মৰম লগা আছিল। তাইৰ নাম ৰিয়া। মই সিহঁতৰ ঘৰলৈ পায়ে যাওঁ তাইৰ দাদায়েকক বিচাৰি। মই এদিন সিহঁতৰ ঘৰলৈ গৈছিলোঁ। লগৰটো ভনীয়েক অকলে আছিল। মই লাহেকৈ ভিতৰলৈ সোমাই গ'লোঁ। তাই বাথৰুমত গা ধুই আছিল। তাই ওলাই অহা হওক ময়ো গৈ ওলালোঁ। তাইক মই খুন্দা মাৰি দিলোঁ আৰু তাইৰ গা ওপৰত পৰিলোঁ। তাই ভিজা হোৱা দেহা দেখি মোৰ দেহা থৰক-বৰক কৰিছিল আৰু মই তাইৰ গা ওপৰত পৰিলোঁ আৰু মোৰ মুখখন তাইৰ মুখতে পৰিল। কি গুলপীয়া ওঠ দুটা দেখি মই পাগল হৈ গ'লোঁ। তাই ক'লে, আহ মৰিলোঁ, ইমান জোৰে খুন্দা মাৰি দিলা। মই ক'লোঁ, তুমি ইমান জোৰে বাথৰুমৰ পৰা ওলাই আহিছা আকৌ? মই গমেই নাপালোঁ, চৰি হা, বেয়া নাপাবা। তাই ক'লে, নেপাওঁ দিয়া, তুমিও নাজানাতে ঘপককৈ আহিলা। আৰু মই ক'লোঁ, দাদাই ক'ত গ'ল? তাই ক'লে, অলপ আগত ওলাই গ'ল। মই ক'লোঁ, হয় নেকি, যাংগৈ দিয়া। তাই ক'লে, ৰ'বা মই চাহ বনাই আনোগৈ। মই ক'লোঁ, নালাগে দিয়া বনাব। তাই ক'লে, ৰ'বা হ'বই লগতে। আৰু মই ৰখিলোঁ। তাই চাহ দিলে, মই খালোঁ আৰু তাইও খালে। মোৰ ওচৰতে বহিল। মই তাইলৈ বাৰে বাৰে চাই থাকোঁ। তাইৰ কি মৰমীয়াল মুখনি দেখিলে চাই থাকিবৰ মন যায়। আৰু তাই মোৰ কাষ চাপি আহিছিল আৰু আমি ইজনে সিজনক ভাল পাই পেলালোঁ। তাই মোৰ লগত বহুত ফ্ৰী হৈ গ'ল আৰু তাইৰ লাজভাব মোৰ প্ৰতি নাইকিয়া হ'ল। তাইক মই প্ৰথমটো কিছ কৰিলোঁ আৰু তাইও মোক কিছ এটা কৰিলে আৰু মই তাৰ পৰা গুচি আহিলোঁ আৰু আমি ৰাতি SMS কৰোঁ। এদিন তাই ঘৰত অকলে আছিল। তাই মোক ফোন কৰি মাতিলে আৰু মই গৈ ওলালোঁ। তাই গোটেইজনী সাজি-কাচি ধুনীয়াজনী হৈ আছিল আৰু মই গৈ তাইক পিছফালৰ পৰা সাবটি ধৰিলোঁ। তাই ভয় খাই গৈছিল আৰু মই তাইক কিছ এটা খালোঁ। মোৰ বহুত মন গৈছিল তাইক মৰম দিবলৈ আৰু তাইও মোৰ কাষ চাপি আহিছিল আৰু মই তাইক বুকুতে মৰমেৰে শুৱাই দিলোঁ আৰু তাইও মোক মৰম দিলে। এনেকৈ লগৰটো ভনীয়েকৰ লগত প্ৰেম প্ৰীতি চলি এনেকৈ 3 মাহমান চলি আহিছিল। পিছত মই তাইক এৰি দিব লগীয়া হ'ল। বন্ধুসকল, নেক্সট এপিছডটো শুনিবলৈ চেনেলটো সাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ।